আপুনি যদি মাজুলীলৈ যাব লৈছে বা আপুনি মাজুলী যাম বুলি ভাবি আছে গতিকে এইটো ভিডিঅ' চাওক এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আৰু আজি অকমান বেলেগ জেগাত কৰিব লৈছো অকমান শান্তিময় পৰিৱেশত আপুনি যদি এনেকুৱা ধুনীয়া জেগা এটাত বহি থাকে আপোনাৰ মনৰ পৰা যিবোৰ কথা ওলায় সেইবিলাক অকমান ধুনীয়া হয় গতিকে কথাকেইটা শুনিবলৈ ভাল লাগে নমস্কাৰ মই বিকাশ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গতিকে আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰি আছো মোক কোনে কোনে কৈছিলে যে মাজুলীত গৈ যিখন ৰিজৰ্টত আমি আছিলোঁ সেই ৰিজৰ্টখনৰ বিষয়ে ক'বলৈ মাজুলীলৈ আমি কেনেকৈ গ'লোঁ মাজুলীত মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মই সেইটো আপোনালোকক ক'ম বুলি ভাবিছিলোঁ গতিকে আজি ভিডিঅ'টোত এই গোটেইখিনি বস্তু থাকিব গতিকে প্ৰথমতে আৰম্ভ কৰিব লৈছোঁ মাজুলী গোটেই জাৰ্ণিটো আমাৰ ঘৰৰ পৰা নিমাতী ঘাটলৈকে প্ৰায় এঘণ্টা ৰাস্তা হয় আৰু অনিমেষ দা মই ওলাইছিলোঁ প্ৰায় 12:30মান বজাত আৰু মানে এঘণ্টাৰ ওচৰা ওচৰি আৰু আমি নিমাতী ঘাট গৈ পাইছিলোঁগৈ আমাৰ প্ৰায় এনেকুৱা হয় যে আমি কোনোবা এটা জেগাত গৈছোঁ বা আমি ক'ৰবাত যাম কিন্তু আমাৰ কোনো নিৰ্দিষ্ট প্লেন নাথাকে আমি গৈ ক'ত থাকিম বা আমি কেনেকুৱা জেগাত আমি কেনেকুৱা চিটুৱেশ্যন আমি ফেচ কৰিব লাগিব এনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে এনেকুৱা চিটুৱেশ্যন যেতিয়া আহি যায় তেতিয়াহ'লে আমি এনেকুৱা এটা ভাৱ হয় যে কেনেকুৱা বা লাগিব ৰাতি শোৱা মেলাবোৰ কেনেকুৱা হ'ব বা নতুন জেগা নতুন মানুহ লগ পাম এই গোটেই বস্তুবোৰ এখন মানে কল্পনা সাগৰ নিচিনা হৈ থাকে কিবা এটা বেলেগ এটা অনুভৱ এটা হয় যে ভাল লাগিব নে বেয়া লাগিব আৰু এনেকুৱাকে ভাবি ভাবি আমি গৈ পিনি মাজুলী পাইছিলোঁগৈ তাত প্ৰথমতে আমি কমলাবাৰী পালোঁ কমলাবাৰীৰ পিছত গড়মূৰ পালোঁ গড়মূৰৰ পৰা এটা সৰু ৰাস্তা আগবাঢ়ি গৈ পিনি আমি ঠাণ্ডা লাগিছিলে মাজে মাজে কাৰণ সেইকেইদিন ৰাসৰ সময় মানুহো ভিৰ ভাৰ আছিলে আৰু যথেষ্ট মাজুলীত ঠাণ্ডা কিন্তু কুঁৱলী পৰিছিলে আৰু তাৰ মাজে মাজে গৈ পিনি যেতিয়া আমি ৰিজৰ্ট পালোঁগৈ ৰিজৰ্ট পোৱাৰ পিছত আৰে বাপৰে মাজুলীত এনেকুৱা ধুনীয়া ৰিজৰ্ট আছে তাতে ৰাতি পৰিৱেশ আৰু দেখিছোঁ গোটেই কুঁৱলীবোৰ পৰি আছে এফালে জুই ধৰিছে সিফালে নদীখন মানে আপোনাক ক'ব নোৱাৰোঁ এনেকুৱা এটা আমি এক্সপিৰিয়েঞ্চ কৰিছোঁ য'ত আমাৰ কোনো ভাষা নাই আৰু সেইটো বহুত কম পৰিব যে আপোনাক ভাষাৰে বৰ্ণনা কৰাটো আপুনি যদি গৈ পিনি নিজে এবাৰ চাব বিচাৰে তেতিয়াহ'লে সেইটো আপোনালোকৰ কাৰণে বহুত বেছি ভাল সুযোগ হ'ব গৈ পাওঁতে তাত ৰাতি হৈছিলে আৰু সেইটো সময়ত আমি আকৌ এবাৰ খাবলৈ ওলাই আহিলোঁ দুটামান বস্তু কিনিবলগীয়া আছিলে যাৱতীয় গতিকে সেইকেইটা লৈ আকৌ যেতিয়া আমি পাইছোঁগৈ তেতিয়া মানে আপোনাৰ তাত অলৰেডি মানুহৰ গেডাৰিং হৈছে ৰিজৰ্টখনত আমাৰ নিজৰ আমি ৰুমলৈ আহিলোঁ তাৰপিছত এইফালে বন ফ্ৰাই কৰিছে জুই জ্বলাইছে আৰু আমি নদীখনৰ ওচৰলৈ গ'লোঁ তেতিয়াও কুঁৱলী পৰি আছে ওপৰত আকাশত তৰাবিলাক আমি দেখি পাইছোঁ বা যি কি নহওক সেইখিনি কথা মই আপোনাক কৈ শেষ কৰিব নোৱাৰোঁ যদি আপুনি নিজ চকুৰে নেদেখে এতিয়া মই আপোনাক কৈ আছোঁ ৱেডিং এক্সপিৰিয়েঞ্চ তো ৱেডিং এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ আগতে আমাৰ অসমীয়া ৱেডিং কৰা হয় কিন্তু মিচিং ৱেডিং মই আজিলৈকে কৰা নাছিলোঁ মিচিং মানুহৰ বিয়া প্ৰথমবাৰ পাই পিনি মোৰ যথেষ্ট ভাল লাগিছে কাৰণ এটা নোপোৱা বস্তু পাইছোঁ অসমীয়া বিয়াৰ যিবোৰ ৰিচুৱেলছ হয় সেইখিনিতকৈ মিচিং মানুহৰ বিয়াত অলপমান বেলেগ দেখিলোঁ প্ৰায় যথেষ্টখিনি বেলেগ এতিয়া মই আপোনালোকক যদি ক'বলৈ যাওঁ তেতিয়াহ'লে দীঘলীয়া হৈ যাব যদি আপোনালোকক মই এটা কথাই ক'ম যে আপোনালোকে যদি অন্য বিয়া বা মিচিং হওক বড়ো হওক তিৱা হওক এওঁলোকৰ যদি বিয়া পৰাপক্ষত আপুনি এটেণ্ড কৰিব পাৰে আপুনি যদি তেওঁলোকৰ বিয়াত যাব পাৰে তেওঁলোকৰ ৰিচুৱেলছখিনি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাব সেইখিনি বহুত বেছি ধুনীয়া হয় মই ইন ফিউচাৰ আশা কৰিম যে এনেকুৱা ধৰণৰ বিয়ালৈ নিজে গৈ নিজে এটেণ্ড কৰি তেওঁলোকৰ বিয়াখন কেনেকুৱা ৰীতি নীতিত হয় বা কেনেকুৱা ধৰণৰ নিয়ম থাকে সেই বস্তুটো আপোনালোকক যদি দেখাব পাৰোঁ খুবেই ভাল লাগিব আশা কৰিম যে কেতিয়াবা মই আপোনালোকক এনেকৈ দেখাব পাৰোঁ আচলতে মই এইটো ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্যটো হৈছে মাজুলী কেনেকৈ যাব পাৰি সেইটো এটা আপোনালোকক মই ইনফৰমেশ্যন দিওঁ আৰু যদি যোৰহাটৰ হয় তেতিয়ালৈকে মানুহবিলাকৰ একো প্ৰব্লেম নাই বাৰু আৰু যদি কেনেবাকৈ যোৰহাটৰ বাহিৰৰ কোনোবা এটা জেগা গোলাঘাট বা এইফালে শিৱসাগৰ ডিব্ৰুগড় এইবিলাক জেগাৰ পৰা যদি যাব বিচাৰে যদি ডিব্ৰুগড় হৈ আপোনালোক আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ঢকুৱাখানা হৈ ঘূৰিব পাৰিব নিমাতী ঘাট হৈ যদি আপোনালোক যাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ফেৰী থাকিব ইয়াতে আৰু মই কেইটামান নাম্বাৰ ইয়াতে দি দিছোঁ এইকেইটা আপোনাৰ নিমাতী ঘাটৰ ফেৰী নাম্বাৰ যদি বিশেষ কাৰণত এনেকুৱা হয় যে আজি বন্ধ পৰিছে আৰু বন্ধৰ দিনত আপোনাৰ হঠাৎ যেনিবা পাৰ হ'বলগীয়া হ'ল গতিকে এই নাম্বাৰকেইটা মই দি দিছোঁ এই নাম্বাৰকেইটা নিমাতী ঘাটৰ কাষতে থকা সেই দোকানবিলাকৰ হয় দোকানবিলাক সদায় খোলাই থাকে তো গতিকে আপোনালোকে ফোন কৰিলে বা তেওঁলোকক কণ্টেক্ট কৰিলে তেওঁলোকে আপোনালোকক জনাই দিব যে সেইদিনাখনি ফেৰী চলিবনে বা নচলিব নিমাতী ঘাটৰ পৰা মাজুলীলৈকে পাৰ কৰি দিবলৈ মাজুলী কমলাবাৰীলৈকে পাৰ কৰি দিবলৈ প্ৰায়
এঘণ্টামান সময় লাগে। আৰু যদি আপুনি মাজুলীৰ পৰা লখিমপুৰলৈ পাৰ হ'ব বিচাৰে তেতিয়াহ'লে কেইটামান ঘাট আছে, যেনেকৈ এটা ধূনাগুৰি ঘাট, আৰু ধূনাগুৰি ঘাটৰ ফোন নাম্বাৰ মই ইয়াতে দি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব। কেতিয়াবা আপোনাৰ এইকেইটা নম্বৰৰ যোগেদি আপোনাৰ সহায় হ'ব পাৰে। আৰু আমি যিখন ৰিজৰ্টত আছিলোঁ সেইখনৰ নাম হৈছে আয়াং অকুম। আৰু আয়াং মানে হৈছে মৰমৰ, অকুম মানে হৈছে ঘৰ, অৰ্থাৎ মৰমৰ ঘৰ। মই যোৱাটো ভিডিঅ'ত ইয়াৰ মিনিংটো মই জনাব পৰা নাছিলোঁ আপোনালোক, গতিকে সুবিধামতে মই আপোনালোকক সেইটো কৈ দিছোঁ। তাত বিভিন্ন ধৰণৰ ৰিজৰ্ট আছে, যোৱাৰ আগতে আপোনালোকে গুগল কৰি বা আপোনালোকে মেপত চাই পিনি তাৰ ইনফৰ্মেশ্যন কালেক্ট কৰি ল'ব পাৰিব, আৰু আপোনালোকে ৰেটিং চাব পাৰে। আৰু নতুন ভিডিঅ'লৈ সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ, আৰু সকলোকে পবিত্ৰ বৰদিনৰ শুভেচ্ছা থাকিলে। খুব মিঠাই খাওক, আৰু 2020 যাবই হৈছে, গতিকে এইটো বছৰ 2020 চনৰ নিচিনাকৈ যাতে 2021 চনটো নহওক, আৰু সেইটোকে কামনা কৰিছোঁ। ধন্যবাদ।